নমস্কাৰ ভাৰতীয় ৰিজাৰ্ভ বেংকে 2016 চনৰ পৰা প্ৰতি বছৰে এক নিৰ্দিষ্ট বিষয়বস্তুৰ ওপৰত জনসাধাৰণৰ বাবে বিত্তীয় সাক্ষৰতা সপ্তাহ পালন কৰি আহিছে। বিত্তীয় সাক্ষৰতা সপ্তাহ উদযাপনৰ মুখ্য উদ্দেশ্য হৈছে কেন্দ্ৰীভূত অভিযানৰ জৰিয়তে মূল বিত্তীয় বিষয়সমূহৰ বিষয়ে মানুহৰ মাজত সজাগতা বিয়পোৱা। 2026 চনৰ 9ৰ পৰা 13 ফেব্ৰুৱাৰীলৈ পালন কৰিবলৈ লোৱা বিত্তীয় সাক্ষৰতা সপ্তাহ 2026 আজি মুম্বাইত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ শ্ৰী সঞ্জয় মালহোত্ৰাই উদ্বোধন কৰে। এই বছৰৰ বিষয়বস্তু হৈছে KYC সুৰক্ষিত বেংকিঙৰ দিশত আপোনাৰ প্ৰথম পদক্ষেপ। KYC your first step to safe banking। এই অভিযানৰ জৰিয়তে প্ৰথমতে এইটো কথা স্পষ্ট কৰাত গুৰুত্ব দিয়া হ'ব যে KYC এটা আৱশ্যকীয় নিয়ন্ত্ৰণমূলক প্ৰয়োজনীয়তা যদিও ইয়াক মানি চলোৱাটো সহজ, কিয়নো ইয়াৰ বাবে বিভিন্ন সুৰক্ষিত আৰু সুবিধাজনক উপায় উপলব্ধ আছে। দ্বিতীয়তে এই প্ৰচাৰ অভিযানৰ জৰিয়তে চেণ্ট্ৰেল KYC আদি সুবিধাসমূহৰ বিষয়ে জনসাধাৰণক পৰিচিত কৰোৱা হ'ব, যিয়ে KYC প্ৰক্ৰিয়াক অধিক সহজ কৰি তোলে। তৃতীয়তে KYC আপডেটৰ নামত অহা ভুৱা ফোন কল, বাৰ্তা আৰু লিংকৰ প্ৰতি সতৰ্ক থাকিবলৈ লোকসকলক অৱগত কৰা হ'ব, কিয়নো এইবোৰে আৰ্থিক ক্ষতিৰ কাৰণ হ'ব পাৰে। অৱশেষত এই অভিযানৰ জৰিয়তে লোভনীয় প্ৰস্তাৱৰ ফাঁদত পৰি মানি মিউলৰ ভয়ংকৰ পৰিণামৰ বিষয়ে জনসাধাৰণক সচেতন কৰা হ'ব। এই সপ্তাহটোৰ সময়ছোৱাত ৰিজাৰ্ভ বেংকে বেংকসমূহ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে মিলি সমগ্ৰ দেশতে সজাগতা কাৰ্যসূচী আৰু প্ৰচাৰ কাৰ্যসূচীৰ আয়োজন কৰিব। ধন্যবাদ।